বান্দৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত এটি বিৰল প্ৰজাতিৰ লক্ষী ফেঁচা উদ্ধাৰ কৰিলে সৰ্বমিত্ৰ নয়ন দত্তই উন্নত চিকিৎসাৰ বাবে খানাপাৰাৰ পশু চিকিৎসালয়লৈ প্ৰেৰণ। আজি ৰাতিপুৱা সংঘটিত হয় এই অঘটন। তামাৰহাটৰ উজান পেটলা অষ্টমী ঘাটৰ সঞ্জিত চৌধুৰীৰ ঘৰৰ চৌহদত এটি বিৰল প্ৰজাতিৰ লক্ষী ফেঁচাক বান্দৰে আক্ৰমণ চলায়। আক্ৰমণ ইমানেই ভয়ংকৰ আছিল যে লক্ষী ফেঁচাৰ দুয়ো ভৰি ভাঙি চুৰমাৰ হৈ পৰে। পিছত সঞ্জিত চৌধুৰীয়ে দৌৰি গৈ আহত লক্ষী ফেঁচাটোক উদ্ধাৰ কৰি সৰ্বমিত্ৰ নয়ন দত্তক খবৰ দিয়ে। সৰ্বমিত্ৰ নয়ন দত্তই সেই ঠাইত উপস্থিত হৈ লক্ষী ফেঁচাটোক উদ্ধাৰ কৰি বন বিভাগক খবৰ দি নিজেই গোলকগঞ্জৰ কাছখানা পশু চিকিৎসালয়লৈ নিয়ে। পিছে পশু চিকিৎসক জ্যোতিমালতী ৰয়ে প্ৰাথমিক চিকিৎসা কৰি লক্ষী ফেঁচাটোক উন্নত চিকিৎসাৰ বাবে খানাপাৰাৰ পশু চিকিৎসালয়লৈ নিয়াৰ বাবে বন বিভাগক নিৰ্দেশ দিয়ে। গোলকগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ভ্ৰমণ কৰি ভৰি দুডাল ভাঙি দিছিল। তো তাৰপিছত মই তাত গৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহক লৈ গৈ তাত ৰেস্কিউ কৰিলোঁ। উদ্ধাৰ কৰাৰ পিছত মই এইটো কাছখানা হস্পিটেলত লৈ আহিলোঁ, পশু চিকিৎসালয়ত লৈ আহিলোঁ। অনাৰ পিছত মেডামৰ লগত কথা পালোঁ, ডাক্তৰ মেডামৰ লগত কথা পাতিলোঁ আৰু এতিয়া তেওঁ ক'লে বস্তুটো ঠিক হৈ যাব আৰু কি, তো গুৱাহাটী ৰেফাৰ কৰিব। সিহঁতসকলে নৰ্মেল ট্ৰিটমেণ্টটো দিছে। এতিয়া আচলতে কি হৈছিলে? আচলতে এইটো বানৰে আক্ৰমণ কৰি তাৰ ভৰি দুডাল ভাঙি দিছে। তো সেইবাবে আমি হস্পিটেলত লৈ আহিছোঁ।